আজিৰ খণ্ড পৰকীয়া প্ৰেমৰ পৰিণতি। আহকচোন বন্ধু বান্ধৱীসকল, আজিৰ খণ্ডটো উপভোগ কৰোঁ। আজি বাৰ্বিক লগ কৰিবলৈ যাবই লাগিব, যেনে তেনে হ'লেও কিবা এটা বুদ্ধি কৰি হ'লেও যাবই লাগিব। তাইক মই সুধিব লাগিব যে তাই মোক সঁচাকৈ ভাল পায় নে নাপায়, নে আগৰ দৰে মোক আকৌ বুৰ্বক বনাই আছে। তাইৰ কাৰণে মই কি কৰা নাই। তাইৰ কাৰণে মই কোম্পানীৰ 75% তাইৰ নাম কৰি দিছোঁ আৰু মোৰ পত্নীৰ থকাৰ পিছতো তাইৰ লগত সময় কটাইছোঁ। আচলতে এইবিলাক মই ভুল কৰিবলৈ কৈ আছোঁ নেকি? একো নভবা নিচিনাকৈ মই তাইক বহুত বিশ্বাস কৰি ল'লোঁ। নাই এইবাৰ তাই মোক ঠগিব কেতিয়াও নোৱাৰে, আৰু মই তাইক ঠগিবলৈ এইবাৰ কেতিয়াও সুযোগ নিদিওঁ। ধেৎতেৰি, মই যে তাইৰ কথা ইমান বেয়াকৈ ভাবিব পাৰিছোঁনে? নাই, বাৰ্বিয়ে কেতিয়াও মোক তেনেকুৱা নকৰে। বাৰ্বিয়ে মোক কেতিয়াও নঠগে। মই বিয়া পতাৰ পিছতো তাই মোক ভাল পাব পাৰিছে যেতিয়া তাই মোক কেতিয়াও ঠগিব নোৱাৰে। তাই মোক সঁচাকৈয়ে ভাল পায়। আজি তাইৰ লগত কথাবিলাক আলোচনা কৰিব লাগিব আৰু ধুনীয়া জেগা এটালৈ তাইক ফুৰাবলৈ নিব লাগিব। শুনকচোন কথা এটা। কি হ'ল কোৱা? মায়ে ফোন কৰিছিলে। মাৰ বোলে গাটো বৰকৈ বেয়া, আৰু বোলে এতিয়া মাক হস্পিটেললৈ নিব। ভাবিছিলোঁ মই এবাৰ ঘৰলৈকে যাওঁ বুলি, আৰু লগতে আপোনাকো লৈ যোৱাৰ কথা ভাবিছিলোঁ। যাবনে বাৰু আপুনি? মানে আপুনি যাব পাৰিবনে? অফিচৰ যদি একো কাম নাই, ব'লকচোন যাওঁ, মাৰ খবৰটো লৈ আহোঁগৈ। কি বা হৈছে মাজনীৰ? হয় নেকি? কিন্তু মই হ'লে যাব নোৱাৰিম। মোৰ অফিচৰ কিছুমান কাম আছে। আজি এই কামবিলাক কৰি সম্পূৰ্ণ কৰিব লাগিব। তুমি এটা কাম কৰা, দেউতাকে লৈ গুচি যোৱা। কথা এটা কওঁ, বেয়া নাপাব। আজিতো দেওবাৰেও আপোনাৰ কাম থাকে নেকি? মানে সদায় নাথাকে, কিন্তু কেতিয়াবা থাকে। কিন্তু আজি বিশেষ কাম আছে, সেইকাৰণে আজি মই কেতিয়াও যাব নোৱাৰোঁ তোমাৰ লগত। হ'ব বাৰু দিয়ক, মই দেউতাৰ লগতে যাম। আজি দিনটোতহে মাকজনীৰ বাৰু বেমাৰ হ'ব লাগে নেকি? বেয়াই হ'ল নেকি বাৰু? মা দেউতাই এবাৰ কি কয়? নেযাওঁ বুলি পটককৈ কৈ দিলোঁ নহয়। হ'ব আৰু দেউতাৰ লগতে যাব, গ'লেই হৈছে। কিন্তু আজিৰ দিনটোত বাৰ্বিক লগ কৰাটো মোৰ কাৰণে বেছি ইম্পৰ্টেণ্ট, গতিকে মই বাৰ্বিৰ ওচৰলৈ যাবই লাগিব। এই দেওবাৰৰ দিনটোতো তাক কাম ওলালে নে? তাহাঁতক আচলতে সি মূৰ্খ বনাই আছে, বুজি পাইছেনে? এই দেওবাৰ দিনটোত যে সেই তাৰো কাম নাথাকে, সেই চবৰে ছুটি থাকে। এই হাজিৰা কৰা মানুহ এটাও সেই দেওবাৰ দিনটোত কামলৈ নাযায়। তাকেহে বাইদেউ, তাৰ ওপৰত মাতিব পাৰিনে? আৰু কাম আছে বুলি ক'লে, তাৰ ওপৰত কথা ক'লে মানে সি আৰু আমাৰ কথা ক'ত শুনিব? সেইকাৰণে মই বাপেকৰ লগতে তাইক পঠিয়াই দিছোঁ। কি বুলি ভাবিব পাৰোঁ? এই গিৰিয়েকটো থাকোঁতে সেই শহুৰেকৰ লগত মাকৰ ঘৰলৈ গৈছে, তাকো সেই মাকৰ সেই বেমাৰ। তাৰ অকণমানি সময় নোলালে, সেই পটককৈ গৈ পেলাই তাইকে থৈ আহিবগৈও পাৰিলেহেঁতেন। তাই ইমান কাম ওলালে। ই জাহানী মৰা ই কুকুৰ সলনি কেতিয়াও নহয়। ভাবিছিলোঁ সেই বিয়াখন পাতি দিলে সলনি হ'ব বুলি। আচলতে তাহাঁতৰ গাতহে দুখ দেখিলোঁ মই। সৰুৰে পৰা অকণো শাসন নকৰোঁতে এনেকুৱা হ'লগৈ। এতিয়া পাইছোঁ শিক্ষাটো ভালকৈ। বাইদেউ, কিনো কৰিম বাৰু, এটাই ল'ৰা, আৰু আপুনিতো জানেই, সন্তান এটাৰ কাৰণে আমি কিমান কি কৰিছিলোঁ, আৰু শেষত গৈ ইয়াক পালোঁ। সেইকাৰণে চাগে তাৰ প্ৰতি মৰমটো অলপ বেছি, আৰু সেইকাৰণে তাক একো এটা ক'বই নোৱাৰোঁ। মনটো বৰ দুখ লাগে। কিন্তু তাৰ ফল যে আজি এনেকৈ ভুগিবলৈ পাম বুলি আমি সপোনতো ভবা নাছিলোঁ বাইদেউ। ল'ৰা ছোৱালীক মৰম কৰাক লৈ আছে বুজিছা। তাহাঁতৰ নিচিনাকৈ মৰম নকৰে। কাৰ মৰম নাথাকিব নিজৰ ল'ৰা ছোৱালীলৈ? সেইবুলিকে ইমান সেই লেন চেলাই সেই দেখুৱাই মৰম কৰি থাকিব লাগে নেকি? প্ৰতিটো কথাতে দেহাটো শুনটো জানটো কৰি এইবোৰ কৰি খাই দিলি তাহাঁতি। তাকেহে ল'ৰাটোক লৈ মই বৰ চিন্তাত পৰিছোঁ। সঁচাকৈ বাইদেউ, বৰ চিন্তাত পৰিছোঁ মই। ৰামু, তুমি কেলে অফিচত ছাৰক লগ নাপালা নেকি? বাইদেউ, আজিতো অফিচ বন্ধ, আকৌ মই কেনেকৈ ছাৰক লগ পাম? তোমাৰ ছাৰ দেখোন অফিচলৈকে বুলি কৈছিলে, আৰু অফিচ খোলা থাকিলেতো তুমি অফিচতে থাকা। বাইদেউ, মই মানে সেই চাবিটো দিবলৈ আহিছিলোঁ। কাইলৈ মানে মই অফিচলৈ যাব নোৱাৰিম যে, ছাৰক কৈছিলোঁ মই ছুটিটো লৈছিলোঁ, কিন্তু সেই চাবিখিনি মোৰ লগতে থাকিলে। মই ভাবিলোঁ বোলো সেই চাবিখিনি দি থৈ আহোঁগৈ ঘৰতে। আৰু আজি অফিচ বন্ধ, অফিচ খোলা থাকিলেহে মইহে খোলোঁ। অফিচৰ সেই চাবি মোৰ ওচৰতহে থাকে। হয় নেকি? ঠিক আছে বাৰু, তুমি চাবিটো সেই ডাইনিঙতে থৈ যোৱাগৈচোন যোৱা। বাইদেউ হ'ব দিয়ক, মই গৈ থাকোঁ। মই মানে এতিয়াহে ফুৰিবলৈ যাম, মানে ওলাই কৰিয়ে আহিছিলোঁ। এতিয়া নবহোঁ বাৰু, বেলেগ এদিনহে বহিম, চাহ খাই যাম। হ'ব ঠিক আছে, যোৱা তুমি। বাইদেউ, মোক সঁচাকৈ অফিচলৈ যাম বুলি কৈ থৈ গৈছিলে সি।
মই নাজানো সি কেনে গৈছে। দেখিলি শেষ কৰিলে সি, মানে শেষ কৰি দিলে বুজিছা। ফাঁকি ফুকাতে সি চলি আছিল মানে ইমান দিনে। কামৰ নামত সি সেই ভাণ্ডৱ কৰি আছিলে। তাহাঁতৰ সেই চকুত ধূলি মাৰিলে, তাহাঁতি ধৰিবই নোৱাৰিলি। অতিমাত্ৰা বিশ্বাস কৰিলি ল'ৰাটোক, অতিমাত্ৰা মানে বিশ্বাস কৰি শেষ কৰি পেলালি। এতিয়া যা তই সেই বিচাৰি আনগে ক'ত গৈছে। বাইদেউ এইবিলাক কি হ'বলৈ গৈ আছে, মই একোৱে ধৰিব পৰা নাই। ল'ৰাটো কিয় এনেকুৱা হ'ল বাৰু? সেই তাই মাত্ৰ ল'ৰা, সি বাৰু আমাক ইমান ডাঙৰ ফাঁকি দিব লাগে নে? কি হৈছে বাইদেউ, কিবা এটা আপুনিয়ে কৰক, নহ'লে আমি বৰ অকলশৰীয়া। থা এতিয়া কান্দিবলৈ, এতিয়া কান্দি কাটি একো নাপাওঁ বুজিছ। কিবা এটা কৰিব লাগিব ৰ, কান্দা কাটা কৰি নাথাকিবি। তাৰমানে তুমি তাইৰ লগত নগ'লা, মোক লগ কৰিবলৈহে আহিলা? অঁ, সেইকাৰণে নগ'লোঁ। তোমাক লগ কৰাৰ কাৰণেই মই তাইৰ লগত নগ'লোঁ। কাৰণ মই তোমাক ভাল পাওঁ, আৰু তুমি মোৰ কাৰণে বহুত স্পেচিয়েল হয়, আৰু লগতে বহুত বেছি ইম্পৰ্টেণ্ট হয়। গম পাইছোঁ বাৰু। কি গম পাইছা তুমি? মই যে তোমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট সেইটো গম পাইছোঁ। আৰু মই তোমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট বাৰ্বি? তুমি মোৰ কাৰণে কিয় ইম্পৰ্টেণ্ট নহ'বা? তুমিও মোৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তেনেহ'লে আজিয়ে যাওঁ ব'লা না, ব'লা মোৰ লগত। মই তোমাক মন্দিৰত বিয়া পাতি ঘৰলৈ লৈ যাম, যাবা মোৰ লগত বাৰ্বি? এনেকৈ আৰু কিমান দিন থাকিম? মই নোৱাৰিছোঁ আৰু। এইবিলাক তুমি কি কথা কৈছা? কি কথা কৈছোঁ মানে সঁচা কথা কৈছোঁ, সঁচাকৈ বাৰ্বি। ব'লা মোৰ লগত তুমি, আজি তোমাক মই বিয়া পাতিম। আৰু তুমি যে মোক কি কথা কৈছোঁ বুলি সুধিলা যে, কিয় তুমি মোৰ লগত বিয়া নোহোৱা নেকি? নে আগৰ দৰে মোক ঠগিম বুলি ভাবিছা? কোৱা বাৰ্বি, তুমি আজি মোক ক'বই লাগিব। কি কথা কৈছোঁ মানে কিয় নক'ম বাৰু, কাৰণ তুমি এজন বিয়া পতা ল'ৰা, আৰু তোমাৰ ঘৰত এগৰাকী তোমাৰ পত্নী আছে। তাৰপিছত মই তোমাৰ লগত কেনেকৈ বিয়াত সোমাওঁ তুমিয়ে কোৱাচোন। তাৰমানে বাৰ্বি, অতদিনে তুমি মোৰ লগত কিহৰ সম্পৰ্কত আছিলা, যদি তুমি মোৰ লগত বিয়াত সোমাবলৈকে নহয়? শুনা মই তোমাক কথাটো কম বুলি ভাবিয়ে আছিলোঁ, কিন্তু মই তোমাক ক'বহে পৰা নাছিলোঁ। কি কথা বাৰ্বি, কি কম বুলি আছিলা? ভালকৈ মোক বুজাই কোৱাচোন। মানে মৃন্ময়, মোৰ বিয়া ঠিক হৈছে। কি বাৰ্বি, তুমি মোৰ লগত ধেমালি কৰা নাইতো? আহা মৃন্ময়, কিয় ধেমালি কৰিম মই তোমাৰ লগত? মই সঁচাকৈ কৈছোঁ, মোৰ বিয়া ঠিক হৈছে, মানে বিয়া ঠিক কৰিছে, পাপাই বিয়া ঠিক কৰিছে। আৰু তুমি ঠিক কৰি ল'লা, সিদ্ধান্ত লৈ ল'লা? নহয় মানে মৃন্ময়, পাপাই মই নজনাকৈ সকলোবোৰ ঠিক কৰিছে। মই পিছতহে গম পাইছোঁ এইবিলাক কথা। তোমাক মই কম বুলি ক'বলৈকে সাহস হোৱা নাছিলে, কিন্তু আজি মই ঘৰৰ পৰা আহোঁতে ভাবি আহিছিলোঁ যে মই তোমাক আজি কথাখিনি ক'ব লাগিব বুলি। আহা বাৰ্বি, তুমি এইবিলাক কি কৈ আছা, তুমি নিজে গম পাইছানে? তুমি মোক আকৌ ঠগাই দিবলৈ গৈ আছা। বাৰ্বি প্লিজ এনেকুৱা নকৰিবা। মই তোমাক সঁচাকৈ ভাল পাওঁ, আৰু তোমাৰ কাৰণে মই কি কৰা নাই। কোম্পানীৰ 75% তোমাৰ নাম কৰি দিলোঁ, আৰু মোৰ ঘৰত এগৰাকী পত্নী থকাৰ পিছতো মই তোমাক টাইম দিওঁ, তোমাক ভাল পাওঁ। মইতো নিজৰ পত্নী বুলিয়ে নাভাবোঁ, তোমাক মই ভাবোঁ। কিন্তু প্লিজ বাৰ্বি, তুমি বিয়াখন কেঞ্চেল কৰা। মৃন্ময়, তুমি এইবিলাক কি কৈছা? মইতো এনেও তোমাৰ লগত বিয়াত সোমাব নোৱাৰোঁ, আৰু পাপাই গোটেইখিনি ঠিক ঠাক কৰি পেলালে, ডেটো ফিক্স কৰিলে। এতিয়া মই কেনেকৈ বাৰু পাপাক বিয়া নহওঁ বুলি কওঁ? আৰু শুনা মৃন্ময়, মই বিয়া হ'লেও তোমাৰ পৰা মই আঁতৰি নাযাওঁ, চিন্তা কৰিব নালাগে। তুমিতো মোক কৈছিলা যে মোৰ লগত তুমি বিয়াত সোমাবা বুলি, আৰু সেইকাৰণে মই তোমাক ভাল পাইছিলোঁ। কি কৈছা বাৰ্বি, তুমি মোৰ লগত প্লিজ ধেমালি কৰি নাথাকিবা। মই ধেমালি কৰা নাই মৃন্ময়, কথাবিলাক অকণমান বুজিবলৈ চেষ্টা কৰা। আৰু শুনা, তুমিতো বিয়া পতাৰ পিছতো মোক ভাল পাইছা, গতিকে চিম্পল কথা, মই বিয়া হোৱাৰ পিছতো মই তোমাক ভাল পাই থাকিম, টেনশ্যন ল'ব নালাগে। এইবিলাক বহুত সৰু কথা। কি এইবিলাক সৰু কথা? তোমাৰ কাৰণে সৰু কথা হ'ব পাৰে, কিন্তু মোৰ কাৰণে এইবিলাক সৰু কথা নহয়। হা মৃন্ময়, তুমি কিবা নিচিনা কথাবোৰ কিয় কৈ আছা বাৰু? তুমি যেনেকৈ বিয়া পতাৰ পিছত মোৰ লগত সম্পৰ্ক ৰাখিছা, ময়ো বিয়া পতাৰ পিছত তোমাৰ লগত সম্পৰ্ক ৰাখিব পাৰিম, গতিকে তুমি টেনশ্যন নল'বা, আমাৰ সম্পৰ্ক সদায় থাকিব। বাৰ্বি, তুমি এইবিলাক কি কৈ আছা? মই মনত বৰ কষ্ট পাইছোঁ, আৰু তুমি এইবিলাক কথা সঁচাকৈ কৈ আছা নেকি? অঁ মৃন্ময়, মই সঁচাকৈ কৈ আছোঁ, মই ধেমালি কৰি থকা নাই। আৰু এইটো কথা সুধি মোক খং উঠাই নাথাকিবা মৃন্ময়, বেলেগ কথা আছে যদি পাতা, নহ'লে বা মই যাওঁ, বিয়াৰ বজাৰ কৰিবলৈ আছে। কাৰ বিয়াৰ বজাৰ বাৰ্বি? কাৰ হ'ব? মোৰ বিয়াৰ বজাৰ।
দৰা ঘৰৰ মানুহ আহিব, দৰা ঘৰৰ মানুহে মোক লৈ যাব বজাৰ কৰিবলৈ। গতিকে মই 12 বজাত যাব লাগিব। 12 বাজিবই হ'ল। 12টা বজাত সিহঁতৰ ঘৰৰ মানুহ আহিব। বাৰ্বি, তুমি মোক এনেকুৱা কৰিলা? হাই নিমা, মই তোমাক একো কৰা নাই। তুমি মিছাতে টেনশ্যন নল'বা। মই এতিয়া যাওঁ বুজিছা, মোৰ দেৰি হ'ব। বাৰ্বি, তুমি নাযাবা। তুমি ক'তো যাব নোৱাৰা। বাৰ্বি শুনাচোন বাৰ্বি।